बाक्सानि सालबारियाव सानै सोरखारि मावफारियाखौ हमदों। बाक्सा जिल्लानि सालबारि पुलिसा गबर्धना ब्लकनि बारग' बिडिअ मुजाम्मुल हुसेन आरो जुनियर इन्जिनियार वाजेद आली आहमेदखौ हमदों। बिडिअ मुजाम्मुल हुसेना दायो गावनि साख्रिनिफ्राय आजिरा मोनबाय। बेराफारसेथिं जुनियर इन्जिनियार वाजेद आली आहमेदा बे समाव बरिगक फरेस्ट ब्लकनि एसिस्टेन्ट इन्जिनियार बिबानाव दं। 2015 मायथाइनि इन्दिरा गान्धी आवास यजनानि न'नि स्केमनि बेले-बेजेनि सानैबो दायनिगिरिमोन। बे समाव सालबारिनि गबर्धना ब्लकनि इन्दिरा गान्धी आवास यजनानि गं 23 न'नि रांनि लेनदेनखौ सोलाय-सोल' खालामदोंमोन बिडिअ मुजाम्मिल हुसेन आरो जुनियर इन्जिनियार वाजेद आली आहमेदा। सानैखौबो हेफाजाब होदोंमोन भिसिडिसिनि मासिगिरि आख्तार हुसेन तालुकदारा। थांनाय अक्ट'बर दानाव भिसिडिसिनि मासिगिरि तालुकदारखौ पुलिसा हमदोंमोन। 2015 চনত এটা কেছ ৰেজিষ্টাৰ আছিলে ইয়াত শালবাৰী পুলিচ ষ্টেচন কেছ নাম্বাৰ 57/15 আণ্ডাৰ ছেকশ্যন 120B 406, 407, 409 IPC আৰু সেই সময়ত যিটো গোচৰ ইয়াত ৰুজু হৈছিলে IAY, সেই সময়ত IAY আছিলে ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ কিছু আবণ্টন হৈছিলে। VCDC চেয়াৰমেন সেই সময়ৰ JE আৰু BDO এওঁলোকে লগ লাগি 23টা ঘৰৰ মানে তেওঁলোকে এলটমেণ্ট কৰিছিলে। কিন্তু সেই সময়ত ভুৱা ID নাম্বাৰ দি পেলাই বেলেগৰ ID নাম্বাৰ দি বেলেগক ঘৰ তেওঁলোকে পোৱাইছিলে। যিসকল আচলতে মানে অৰিজিনেল যিসকল বেনিফিচিয়াৰী তেওঁলোকে ঘৰ নাপালে আৰু সেইটো সম্পৰ্কে এটা কমপ্লেইন হৈছিলে। ইনভেষ্টিগেশ্যন চলিছিলে। শেষত আমি এতিয়া গোটেই বস্তুটো আমি চাইছিলোঁ আজি প্ৰায় 3-4 মাহ ধৰি এইখিনি চাই আছিলোঁ আৰু যোৱা অক্টোবৰত আমি VCDC যিজন চেয়াৰমেন আছিলে আখতাৰ হুছেইন তালুকদাৰ তেওঁক আমি এৰেষ্ট কৰিছিলোঁ। এৰেষ্ট কৰি ৰিমাণ্ডত ল'লোঁ আৰু গোটেইখিনি তথ্য পাতি আমি চালোঁ, কাগজ পত্ৰ চালোঁ আৰু ঘৰবিলাকো গৈ ফিজিকেলি ভেৰিফাই কৰা হ'ল, বেনিফিচিয়াৰীৰ লগত কথা পতা হ'ল যে তেওঁলোকে আচলতে এইটো IDত ঘৰ পাইছেনে নাই আৰু অল ডকুমেণ্টছ আমি কালেক্ট কৰিলোঁ ফ্ৰম কনচাৰ্ণ অফিচ। তাৰপিছত যোৱাকালি আমি সেই সময়ৰ BDO মুজাম্মিল হুছেইন তেওঁ এতিয়া অৱসৰ পাইছে। তেওঁ লখিমপুৰত ঘৰ, তেওঁক আমি আটক কৰিলোঁ। তেওঁৰ লগতেই সেই সময়ৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে ৱাজেদ আলী আহমেদ, এতিয়া তেওঁ বৰিগুক বনভাগ যিটো ব্লক আছে তাৰে তেওঁ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁকো আমি এৰেষ্ট কৰিলোঁ, আমি এতিয়া ফৰৱাৰ্ড কৰিলোঁ, আমি ৰিমাণ্ডত আছে। আৰু এই গোটেই যিখিনি মানুহ আছিলে যিসকলে টোটেল 23টা ঘৰ আছিলে মিছামিছিকৈ কাৰোবাক ডাবল নাম দেখুৱাই দিছে, কাৰোবাৰ ভুৱা ID দিছে, তেনেকৈ ঘৰবিলাক এলটমেণ্ট কৰিছিলে আৰু সেনেকৈ এটা সাংঘাতিক ধৰণে গভৰ্ণমেণ্ট মানি এটা ডিছবাৰ্চ হৈছিলে। গতিকে সেইখিনি আমাৰ গোটেইখিনি মানুহ আমি ধৰিলোঁ আৰু তেওঁলোকক ৰিমাণ্ডত আছে। আমাৰ তদন্ত চলি আছে, তদন্ত চলি থাকিব কাৰণ এই কথাত এতিয়া VCDC চেয়াৰমেন যিজন আছিলে, তাৰপিছত যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে এতিয়া তেওঁ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু সেই সময়ৰ BDO, এই গোটেই তিনিজনক আমাৰ এৰেষ্ট কৰা হ'ল। চেয়াৰমেন কোন আছিলে? আখতাৰ হুছেইন তালুকদাৰ। তেওঁক যোৱা অক্টোবৰ মাহতে আমি এৰেষ্ট কৰিছিলোঁ। তেওঁৰ ৰিমাণ্ডত আনিছিলোঁ, বিভিন্ন ধৰণৰ আমি তথ্য পাতি আহৰণ কৰিছিলোঁ, কৰি পেলাই এইখিনি কাম আমি কৰিলোঁ। আমাৰ তদন্ত চলি আছে আৰু এই গোটেই ইছ্যুটোত আৰু কোনোবা জড়িত আছে নেকি আমি তদন্ত কালতে গম পাম।